নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, ক্লাছ 10ৰ এইবাৰ HSLCত আহিবলগীয়া প্ৰায় 99% কমন অসমীয়া ৰচনা তোমালোকৰ বাবে লৈ আহিছোঁ। ছাত্ৰ-ছাত্ৰীসকল, আজিৰ অসমীয়া ৰচনাটো হৈছে কৰোনা ভাইৰাছ এক প্ৰত্যাহ্বান। এই ৰচনাটোৰ তোমালোকৰ এইবাৰ HSLCৰ 2023ত প্ৰায় 100% কমন আহিব বুলি আশা কৰিছোঁ। এইটো তোমালোকে ভালদৰে প্ৰিপেয়াৰ হৈ যাবা। কৰোনা ভাইৰাছ এক প্ৰত্যাহ্বান, ইয়াৰ আৰম্ভণি কৰিছোঁ। বৰ্তমান বিশ্বজুৰি চলি থকা কৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা কৰোনা ভাইৰাছ ৰোগ 2019ৰ এটা ঘটনা। এই ৰোগৰ কাৰক হ'ল SARS-CoV-2, যি 2019 বৰ্ষত চীনৰ হুৱেই প্ৰান্তৰ ওৱান চহৰত প্ৰথম চিনাক্ত হৈছিল। 2020 বৰ্ষৰ 21 মাৰ্চত বিশ্ব স্বাস্থ্য সংস্থাই এই ঘটনাক বিশ্ব মহামাৰী হিচাপে ঘোষণা কৰিছে। ইয়াৰ লক্ষণসমূহ জ্বৰ, কাহ, ভাগৰ লগা, উশাহ লওঁতে কষ্ট হোৱা আৰু গোন্ধ আৰু সোৱাদ হেৰুওৱা এই ৰোগৰ সাধাৰণ লক্ষণ। অধিকাংশতেই ৰোগীৰেই অলপীয়া লক্ষণ দেখা যায় যদিও একাংশৰ চাইটোকাইন ষ্টৰ্ম, দেহৰ অংগসমূহ বিকল হোৱা, চেপ্টিক শ্বক, ৰক্ত অটঞ্চৰ পৰা একিউট ৰেস্পিৰেটৰী ডিষ্ট্ৰেছ চিণ্ড্ৰম ARDS হয়গৈ। ভাইৰাছ আক্ৰমণৰ পৰা লক্ষণ ওলাবলৈ সাধাৰণতে 5 দিন লাগে, কিন্তু 2ৰ পৰা 14 দিন পৰ্যন্ত ল'ব পাৰে। সাধাৰণতে এই ভাইৰাছ নিকট সংস্পৰ্শত আৰু কাহ মাৰিলে, হাঁচি মাৰিলে আৰু কথা ক'লে ওলোৱা শ্বসন ড্ৰপলেটৰ জৰিয়তে বিয়পে। এই ড্ৰপলেটবোৰ সাধাৰণতে বতাহত দূৰলৈ যোৱাৰ সলনি মাটিতে বা পৃষ্ঠতে সৰি পৰে। দূষিত পৃষ্ঠ, চুই মণ্ডলসমূহত হাত লগালে এই বিয়পিব পাৰে। ৰোগৰ লক্ষণ ওলোৱাৰ 3 দিনৰ ভিতৰত ই আটাইতকৈ বেছি সংক্ৰামক, কিন্তু লক্ষণ ওলোৱাৰ আগতেই আৰু লক্ষণ নথকা লোকৰ পৰাও ৰোগ সোঁচৰা সম্ভৱ। নাছিকা গ্ৰচিনৰ পৰা কাষেৰে লোৱা নমুনা পৰীক্ষা কৰি সেই ৰোগ নিৰ্ণয় কৰা হয়। লক্ষণ আৰু বিপদাশংকাৰ ওপৰত ভিত্তি কৰি সন্দেহ হ'লে বুকুৰ CT স্কেনৰ সহায়ক হয়, কিন্তু নিয়মীয়া পৰীক্ষাৰ বাবে নিৰ্দেশনাৱলীৰ CT স্কেন অনুমোদন নকৰে। প্ৰতিকাৰৰ ব্যৱস্থা: ঘনাই হাত ধোৱা, আন লোকৰ পৰা আঁতৰি থকা, বিশেষকৈ লক্ষণ থকা সকলৰ পৰা। কোৱাৰেণ্টাইন, বিশেষকৈ লক্ষণ থকাসকলেই। কাহ ঢাকি ৰখা আৰু নোধোৱা মুখমণ্ডলৰ পৰা আঁতৰাই ৰখা ই ৰোগ প্ৰতিৰোধৰ অনুমোদন বিধি। স্বাস্থ্য বিষয়াসকলে ৰাজহুৱা স্থানত সাধাৰণ লোকে মাস্ক ব্যৱহাৰ কৰাত অনুমোদন জনাইছে আৰু কিছুমান ঠাইত এয়া বাধ্যতামূলক। N95ৰ দৰে মেডিকেল মাস্ক স্বাস্থ্যকৰ্মী আৰু ৰোগীৰ পৰিচৰ্যা কৰা লোকসকলে পৰিধান কৰিব লাগে বুলি জনোৱা হৈছে। নিত্যকৰ্মৰ পিছত বা দেখাত অপৰিষ্কাৰ হৈ থাকিলেই আহাৰ গ্ৰহণ কৰাৰ আগত নাক পৰিষ্কাৰ কৰা আৰু কাহ মাৰা বা হাঁচিওৱাৰ পিছত সকলোৱে চাবোনেৰে কমেও 10 ছেকেণ্ড ধৰি হাত ধোৱালৈকে CDC-য়ে পৰামৰ্শ দিয়ে। চাবোন আৰু পানী নাপালে অতি কমেও 60% এলকহলযুক্ত হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈও তেওঁলোকে উপদেশ দিয়ে।
যিসমূহ ঠাইত বাণিজ্যিক হেণ্ড ছেনিটাইজাৰ সহজে পোৱা নাযায়, তেনে ঠাইত স্থানীয় উৎপাদনৰ কাৰণেই বিশ্ব স্বাস্থ্য সংগঠনৰ 2টা যৌগৰ সূত্ৰ বা ফৰ্মুলা প্ৰদান কৰিছে। এই ফৰ্মুলাকেইটাত ইথানল বা এছপ্ৰনলৰ পৰা বীজাণু ধ্বংসকাৰী প্ৰক্ৰিয়াটো আৰম্ভ হয়। হাইড্ৰজেন পাৰক্সাইড ইয়াত এলকহলৰ পৰা অণুজীৱিক কোষাণু বা বেক্টেৰিয়া পৰস্পৰসমূহ আঁতৰাত সহায় কৰে আৰু ই কোনো সক্ৰিয় হেণ্ড এণ্টিচিছ প্ৰতিৰোধক নহয়। গ্লাইচেৰক আৰ্দ্ৰতা বজাই ৰাখিবলৈ ফৰ্মুলাছত ব্যৱহাৰ কৰা হয়। আৰু সামৰণি। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ক'ভিড-19ৰ কোনো নিৰ্দিষ্ট প্ৰতিষেধক বা এন্টিভাইৰেল ঔষধ নাই। লক্ষণত চিকিৎসাৰ সমৰ্থক শুশ্ৰূষা, ৰোগীক আঁতৰাই ৰখা, আইচোলেশ্যন আৰু পৰীক্ষামূলক ঔষধ ইয়াৰ বৰ্তমানৰ চিকিৎসা। বিশ্ব স্বাস্থ্য সংস্থাই 2020 চনৰ 30 জানুৱাৰীত ক'ৰোনা ভাইৰাছৰ মহামাৰীক আন্তঃৰাষ্ট্ৰীয় সংকট ৰাজহুৱা স্বাস্থ্য জৰুৰীকালীন ব্যৱস্থা বুলি ঘোষণা কৰে আৰু একেই বছৰেই 11 মাৰ্চতে বিশ্বক মহামাৰী বুলি ঘোষণা কৰে। 6টা WHO অঞ্চলৰ অন্তৰ্ভুক্ত দেশত ৰোগবিধৰ স্থানীয় সংক্ৰমণ প্ৰমাণ পোৱা গৈছে।